নমস্কাৰ পুনৰবাৰ মই সংগীতাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ লগত আমাৰ জিউ বেবিও আহিছে আপোনালোকক স্বাগতম জনাবলৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু ভিডিঅ'বিলাক মই ৰেগুলাৰলি দিব পৰা নাই তাৰ বাবে দুখিত চেষ্টা কৰিম আগলৈ যাতে ভিডিঅ'বিলাক ৰেগুলাৰলি দিব পাৰো আজিও খুব ধুনীয়া ধুনীয়া কালেকশ্যনৰ সৈতে মই ভিডিঅ' লৈ আহিছো গতিকে ভিডিঅ'টো শেষলৈকে চাব কিবা ভুল ভ্ৰান্তি হলে জনাব মই আগলৈ চেষ্টা কৰিম যাতে ভিডিঅ'বিলাক খুব ধুনীয়াকৈ আপলোড কৰিব পাৰো আপোনালোকৰ মাজলৈ বলক তেতিয়াহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ন যেহেতু বিয়াৰ সিজন আহিছে গতিকে বহুতে বিচাৰি আছে কম ৰেঞ্জত সকলোৱে ল'ব পৰা এফৰ্ডেবল প্ৰাইজত কিছুমান দৰাই পিন্ধিব পৰা কুৰ্তা পিচ নাইবা ব্ৰাইডেল সেট এনেকুৱা ধৰণৰ বহু ধৰণৰ ৰিকুৱেষ্ট আহি আছে গতিকে পোনপ্ৰথমে দেখুৱাই দিছো এটা পিওৰ পাটৰ কুৰ্তা পিচ দেখুৱাই দিছো বৰ মানে দৰাই পিন্ধিব পৰা হয় খুব ধুনীয়া হয় কাপোৰ কোৱালিটি যথেষ্ট ভাল পাব আৰু এইটো আপোনালোকে ৰেডি টু ৱেৰ বিচাৰিলেও পাই যাব এয়া চাওক এনেকুৱাকে ফ্ৰণ্টত থাকিব এইটো ডিজাইন ফ্ৰণ্টত হয় আৰু আমি স্লিভছ আৰু কলাৰৰ কাৰণে এনেকুৱাকে দুটা সাইড পাৰিও দি দিছো লগতে আমাৰ বাকিখিনি প্লেন থাকি পেলাই বাকি বেকত এনেকুৱাকে এটা ডিজাইন থাকে এইটো চাই লওক খুব ধুনীয়া হয় আৰু এই কুৰ্তা পিচবোৰ আপোনালোকে 2000ত ল'ব পাৰিব যদি বনাব লগিয়া হয় তেতিয়া তাৰ এক্সট্ৰা চাৰ্জেস দিব লাগে আৰু বাকি আপোনালোকে যদি অনলি পিচটো লয় তেতিয়াহলে 2000ত পাই যাব ইয়া স্ক্ৰিনশ্বট লৈ ল'ব যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব সেম আৰু এটা কুৰ্তা পিচ দেখুৱাই দিছো সৰি এইটো হ'ব এইটো এটা কুৰ্তা পিচ হয় তাৰ বুটাবিলাক বেলেগ আছিল ইয়াৰ বুটাবিলাক বেলেগ হয় এয়া চাই লওক দুটা এনেকুৱাকে সাইড পাৰিও দিয়া হৈছে স্লিপছৰ বাবে ধুনীয়া হয় বেকত আমাৰ এইটো ডিজাইন থাকিব এয়া যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট ল'ব পাৰে মাত্ৰ 2000 হয় পিওৰ পাটৰ হয় একদম পিওৰ পাটৰ কুৰ্তা পিচ হয় এইবাৰ দেখুৱাই দিছো এটা ধুনীয়া ব্ৰাইডেল পিওৰ পাট সেট খুব ধুনীয়া হয় কালাৰটো বিৰাট মৰম লগা চাব পাৰে সি গ্ৰীন হয় হেভি সেট হয় এয়া ইয়াত ব্লু আৰু পিংকৰ মিনা ৱৰ্ক আছে এয়া দেখুৱাই দিছো গোল্ডেন গুনা ৱৰ্ক আছে লগত সুতা ৱৰ্ক আছে খুব ধুনীয়া হয় সাইড পাৰি কেনে থাকিব এনেকুৱা সিম্পলত ৰখা হৈছে সাইড পাৰিবোৰ যেহেতু কাপোৰযোৰ হেভি আছে আৰু আচল আৰু বডিৰ কালাৰটো আপোনালোকে চাব পাৰে কন্ট্ৰাষ্টত আছে ধুনীয়া সেট হয় আৰু খুব কম ৰেঞ্জত দি থকা হৈছে এয়া এইটো ৱেডিং সিজন চলিছে এতিয়া আৰু প্ৰাইচ বিলাক অকমান হাই হ'ব এয়া দেখুৱাই দিছো ধুনীয়া হয় জোৰাটো চাই লওক খুব ধুনীয়া হয় ব্ৰাইট বুলি নহয় সকলোৱে পিন্ধিব পাৰে এফৰ্ডেবল এটা জোৰা হয় মেখেলাখন দেখুৱাইছো এয়া এইখন হ'ব মেখেলাখনো খুব ঘনকে কাম কৰা হৈছে চাব পাৰে আৰু এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 6000ত পাই আছে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে ব্লাউজ পিচটো দেখুৱাই দিছো এয়া এইটো হ'ব ব্লাউজ পিচটো আপোনালোকে কন্ট্ৰাষ্টত পাব যিটো কালাৰ আপোনালোকে দেখিছিল আচলত সেইটো কালাৰত ব্লাউজ পিচটো থাকিব এয়া ব্লাউজ পিচৰ বাবে এনেকুৱা জাষ্ট এটা সাইড পাৰি দিয়া হৈছে এযোৰ স্লেপ কটন জোৰা হয় পিন্ধি খুব ভাল পাব ধুনীয়া একদম পাতল জোৰা হয় বিশেষকৈ গৰমত পিন্ধিব পৰা জোৰা হয় আৰু খুব কম দামৰ জোৰা হয় এইবিলাক যেহেতু বিয়াৰ জোৰাবোৰ দেখুৱাই দিছো গতিকে কিয়নো আৰু কম দামৰ জোৰাবোৰ কিয় দেখুৱাই নিদিও আৰু এখন থাকিব চাদৰ ইয়াত এনেকুৱাকে দীঘলকে বুটাৰ কাম কৰা হৈছে চাওক নেভি ব্লু আৰু হোৱাইটত আছে কালাৰটো খুব ধুনীয়া স্কাই ব্লু কালাৰ হয় লাইট ব্লু হয় কালাৰটো আৰু মিচিং ডিজাইনৰ নিচিনাকে আছে ইয়াত সাইড পাৰিবোৰ দেখুৱাই দিছো খুব ধুনীয়াকে কাম কৰা হৈছে বাকি আচলত এইটো ৱৰ্ক কৰি পেলাই মিচিং ডিজাইনত ৱৰ্ক কৰি বডি তেনেকুৱাকে দীঘলকে বুটাৰ কাম কৰা হৈছে খুব ধুনীয়া জোৰা হয় পিন্ধি বিৰাটে কমফৰ্টেবল পাব এয়া আৰু ইয়াৰ লগত থকা মেখেলাখন দেখুৱাই দিছো প্ৰপাৰলি স্ক্ৰিনশ্বট ল'ব এই জোৰাটো আপোনালোকে মাত্ৰ 600ত ল'ব পাৰিব এইখন থাকিব মেখেলাখনো খুব ধুনীয়া হয় যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত ব্লাউজ পিচটো দেখুৱাই দিছো ব্লাউজ পিচটো পাব হেভি এনেকুৱাকে ব্লাউজ পিচত অল ওভাৰ কাম কৰি পেলাই এটা স্লিপছৰ বাবে সাইড পাৰিও দিয়া হৈছে খুব ধুনীয়া জোৰা হয় মাত্ৰ 600ত খুব ধুনীয়া এটা স্লেপ কটনৰ জোৰা আপোনালোকে পাই আছে এইবাৰ দেখুৱাই দিছো য়েলো কালাৰত এযোৰ পিওৰ পাটৰ ধুনীয়া ব্ৰাইডেল জোৰা খুব ধুনীয়া য়েলো হয় চাব পাৰে ডাৰ্ক য়েলোত গুণাৰ কাম কৰা হৈছে গোল্ডেন গুণা আৰু লগত আছে ব্লু পিংক আৰু গ্ৰীনৰ সূতা ৱৰ্ক
আৰু চাওক খুব ধুনীয়া হয়, হেভি ব্ৰাইডেল ছেট হয়, সকলো মানুহে পিন্ধিব পাৰে, একচুৱেলি পিন্ধে আজিকালি এনেকুৱা যোৰাবিলাক। এয়া খুব ধুনীয়া যোৰা হয়, কাপোৰযোৰৰ খুব ধুনীয়া এটা চাইন আছে, কালাৰটো খুব মৰম লগা কালাৰ হয়, খুব ধুনীয়াকে দীঘল দীঘলকে লতা ৱৰ্ক কৰি পেলাই গছ বুটাৰ কাম কৰা হৈছে, এয়া চাই লওক। এইবাৰ দেখুৱাই দিছো চাইড পাৰী কেইটা, এইকেইটা থাকিব চাইড পাৰী। চাইড পাৰী কেইটাও খুবেই বেছি ধুনীয়া হয়, ব্ৰাইডে পিন্ধিব পৰা যথেষ্ট ধুনীয়া এটা যোৰা দেখুৱাই দিছো। এনেকুৱা এইটো কালাৰত আৰু যোৰা আপোনালোকে পাই যাব। আৰু এইবাৰ দেখুৱাই দিছো মেখেলাখন, এইখন চাওক, মেখেলাখন খুব হেভি হয়, মেখেলাখনত যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা হৈছে, আৰু এনেকুৱাকে গছ বুটাৰ কামো আছে মেখেলাখনত। ব্লাউজ পিচটো দেখুৱাইছো, ব্লাউজ পিচটো থাকিব চিম্পলত, যিহেতু যোৰাটো হেভি হয়, তো ব্লাউজ পিচটো চিম্পলত ৰখা হৈছে। ব্লাউজ পিচৰ বাবে এনেকুৱাকে এটা চাইড পাৰি দিয়া হৈছে, আৰু এই যোৰাটো আপোনালোকে লাভ কৰিব পাৰিব মাত্ৰ 7,000ত। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব। এইবাৰ দেখুৱাই দিছো অৰেঞ্জ কালাৰত এটা মাছৰাইজ কটনৰ যোৰা, ধুনীয়া যোৰা হয়, ইয়াতো গল্ডেন গুণাৰ কাম কৰা হৈছে, লগত গ্ৰীণৰ সূতা ৱৰ্ক আছে, গ্ৰীণ আৰু ব্লুৰ। এয়া এইকেইটা যোৰা খুব চেল গৈছিল যেতিয়া আনিছিলো, এতিয়া আকৌ নতুনকে এটা আনিছো এবাৰ ষ্টক, তো এই চাই লওক, খুব ধুনীয়া হয়। আঁচলৰ ভাগত তেনেকুৱাকে ব্লু আৰু অৰেঞ্জ মিলাই পেলাই কাম কৰা হৈছে, বাকী বডিত ব্লু আৰু গল্ডেন গুণা প্লাছ গ্ৰীণ সূতা এনেকুৱাকে কাম কৰা হৈছে। এয়া এইকেইটা থাকিব চাইড পাৰি, চাইড পাৰি কেইটা খুব ধুনীয়া হয়, গল্ডেন গুণাৰ কাম আছে। চাইড পাৰিটো খুব কমফৰ্টেবল যোৰা হয়, যিহেতু হেণ্ডলুমৰ যোৰা হয়, মাছৰাইজ কটনৰ যোৰা হয়, ধুনীয়া যোৰা। আৰু ইয়াৰ লগৰ মেখেলাখন দেখুৱাই দিছো। এয়া চাই লওক, মেখেলাখন হ'ব এইখন, যথেষ্ট মেখেলাখনতো যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা হৈছে, খুবেই বেছি ধুনীয়া এটা যোৰা হয়। আৰু এই যোৰাটো আপোনালোকে মাত্ৰ 1200 টকাত পাই আছে। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব। এইটো থাকিব ব্লাউজ পিচ, ব্লাউজ পিচটো চিম্পলত ৰাখি জাষ্ট এটা চাইড পাৰি দিয়া হৈছে। এইবাৰ দেখুৱাই দিছো চেমি পাটত এটা ব্ৰাইডেল ছেট, যিহেতু সকলোৱে পিয়ৰ পাটৰ কাপোৰ এফৰ্ড কৰিব নোৱাৰে, তো বহুতে বিচাৰি থাকে এনেকুৱা ব্ৰাইডেল ছেট বিলাক। এইবিলাকো খুব ধুনীয়া হয়, কোৱালিটি বিৰাটে বেছি ধুনীয়া হয়, চাব পাৰে। কালাৰ্ড গুণাৰ কাম কৰা হৈছে, লগত চিলভাৰ গুণাৰ কাম আছে, আৰু মাজে মাজে এনেকুৱাকে মিনাৰ কাম আছে, আৰু বহুত কেইটা ডিজাইন কম্বাইন কৰা হৈছে। আঁচলৰ ভাগত এনেকুৱাকে ডাঙৰ ডাঙৰকে মগৰ বুটাৰ কাম কৰা হৈছে, জইণ্ট মগৰ বুটা দি পেলাই। তাৰ ওপৰত আকৌ চিলভাৰৰ মিনা ৱৰ্ক আছে, আকৌ বডি তেনেকুৱাকে অল অভাৰ এনেকুৱা গুণাৰ কাম কৰা হৈছে। খুব ধুনীয়া হয় যোৰাটো, ব্ৰাইডে পিন্ধিব পৰা খুব ধুনীয়া এটা যোৰা হয়। চাইড পাৰিবোৰ দেখুৱাই দিছো, এয়া এইকেইটা হ'ব চাইড পাৰি। চাইড পাৰি কেইটাও খুব ধুনীয়াকে ডাঙৰ ডাঙৰ চাইজত বনোৱা হৈছে, খুবেই বেছি ধুনীয়া যোৰা হয়, আৰু পিন্ধিব খুব কমফৰ্টেবল লাগিব, যিহেতু হেণ্ডলুমৰ যোৰা হয়। খুব ধুনীয়াকে ফিটিঙো হ'ব যোৰাবিলাক। এয়া ইয়াৰ লগত থাকিব এইখন মেখেলা, মেখেলাখনো হেভি হয়, ব্ৰাইডেল ছেট হয় যিহেতু। এয়া এইখন থাকিব ইয়াৰ লগত মেখেলা, আৰু এই যোৰাটো আপোনালোকে মাত্ৰ 3300ত ল'ব পাৰিব, 3300ত ল'ব পাৰিব। খুব ধুনীয়া এটা যোৰা হয়। এয়া মেখেলাখন এইখন থাকিব, ব্লাউজ পিচটো দেখুৱাই দিছো, ব্লাউজ পিচটো হ'ব হেভি। এইটো হ'ব ব্লাউজ পিচ, ব্লাউজ পিচতো দুটা গুণা মিক্স কৰি পেলাই কাম কৰা হৈছে, লগত এনেকুৱাকে চাইড পাৰি দিয়া হৈছে। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে। বটল গ্ৰীণ কালাৰত এটা চেমি পাটৰ যোৰা দেখুৱাই দিছো, পিয়ৰ হেণ্ডলুমৰ যোৰা হয় এইবিলাক, আৰু এই যোৰাটো খুবেই বেছি স্পেচিয়েল যোৰা হয়। এইকেইটা যোৰা খুব চেল হয়, কাৰণ চাদৰখন ইমান হেভি নাথাকে, চাদৰখন মিডিয়াম থাকে, বাকী মেখেলাখন অকণমান হেভি বুটাত কাম কৰা হয় মেখেলাখনত, আৰু কালাৰটো খুব মৰম লগা হয়, চাব পাৰে। বটল গ্ৰীণ হয়, একদম ডাৰ্ক কালাৰৰ যোৰা, চবেই মানে বহুতে বিচাৰি থাকে এনেকুৱা যোৰাবিলাক। আঁচলৰ ভাগত এনেকুৱাকে ৱৰ্ক কৰা হৈছে, ইয়াত গ্ৰীণ গুণা আৰু চিলভাৰ কালাৰৰ গুণাৰ কাম কৰা হৈছে। খুব ধুনীয়া হয়, অল অভাৰ এনেকুৱাকে মিডিয়াম চাইজৰ বুটাৰ কাম কৰা আছে কাপোৰযোৰত। আৰু এইকেইটা থাকিব চাইড পাৰি, চাইড পাৰি কেইটা খুব ধুনীয়া হয়, লৈ দেখুৱাই দিছো। ইয়া খুব ধুনীয়া যোৰা হয়, চাব পাৰে। এয়া মেখেলাখন দেখুৱাই দিছো, মেখেলাখন হ'ব হেভি, মেখেলাখনত ডাঙৰ চাইজৰ বুটাৰ কাম কৰা আছে।
এয়া চাওক এয়া এইখন হ'ব মেখেলা মেখেলাখনত খুব ধুনীয়াকে ডাঙৰ ডাঙৰ চাইজৰ বুটাৰ কাম কৰা হৈছে যাব পাৰে যথেষ্ট ডাঙৰ চাইজৰ বুটা আছে মেখেলাখনত ব্লাউজ পিচটো দেখুৱাই দিছো ব্লাউজ পিচটো চিম্পলত ৰখা হৈছে সেমি হেভি আছে তিনটাকে সাইড পাৰি দিয়া হৈছে খুব ধুনীয়াকে স্লিপছত কভাৰ কৰিব এইটো হ'ব ব্লাউজ পিচ আৰু এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 1500ত ল'ব পাৰিব 1500 টকাত এযোৰ খুব ধুনীয়া হেণ্ডলুমৰ সেমিপাত জোৰা আপোনালোকে পাই আছে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব পিয়ৰ পাতত আৰু এটা ধুনীয়া জোৰা দেখুৱাই দিছো হেভি জোৰা হয় এয়া কন্ট্ৰাষ্টত আছে চাব পাৰে ব্লু আৰু পাৰ্পল কন্ট্ৰাষ্টত আছে পাৰ্পল একচুয়ালি নহয় অকমান ৰাণী পিংক টাইপৰ হয় কালাৰটো এয়া চাদৰখন একদম ৰয়েল ব্লু কালাৰত আছে ধুনীয়া জোৰা হয় পিন্ধি খুব ভাল পাব এইকেইটা থাকিব সাইড পাৰি সাইজ চাব পাৰে যথেষ্ট ডাঙৰ ডাঙৰ সাইজত সাইড পাৰিবোৰ বনোৱা হৈছে গোল্ডেন গুণাৰ কাম কৰা হৈছে এনেকুৱাকে আঁচলৰ ভাগত কিংখাপ ডিজাইনৰ বুটা দি পেলাই কাম কৰা হৈছে বাকি বডি তেনেকুৱাকে সৰু আকৌ আৰু ডাঙৰ সাইজৰ কিংখাপ বুটা দি পেলাই মিলাই দিয়া হৈছে খুবেই বেছি ধুনীয়া হয় পিন্ধিলে এটা খুব ৰয়েল লুক আহিব চাই লওক খুব ধুনীয়া হয় জোৰাটো এয়া আৰু ইয়াৰ লগত মেখেলাখন দেখুৱাই দিছো এনেকুৱাকে কন্ট্ৰাষ্টত থাকিব মেখেলাখনো খুব ধুনীয়া এটা কালাৰত আছে এয়া খুব ধুনীয়া কালাৰ কম্বিনেশ্যনৰ এটা জোৰা হয় এই জোৰাটো আপোনালোকে মাত্ৰ 6000ত ল'ব পাৰিব যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব খুবেই ধুনীয়া হয় এতিয়া পাটৰ কাপোৰবিলাক অফাৰ চলি আছে কিছুদিন পাছত আকৌ দাম বাঢ়ি যাব কাৰণ যেহেতু এতিয়াৰ পৰা সিজন ষ্টাৰ্ট হ'ব আৰু এইটো থাকিব ব্লাউজ পিচটো ধুনীয়া চিম্পলত ৰখা হৈছে ৰেড কালাৰত এটা ধুনীয়া সেমি পাটৰ জোৰা দেখুৱাই দিছো হেৰি হয় হেণ্ডলুমৰ হয় জোৰাটো খুব ধুনীয়া হয় ইয়াত কপাৰ গুণা আৰু চিলভাৰ গুণাৰ কাম কৰা হৈছে একদম পিয়ৰ ৰেড কালাৰত এটা জোৰা হয় খুব ধুনীয়া জোৰা এয়া চাব পাৰে দূৰৰ পৰা দেখুৱাই দিছো ডাঙৰ ডাঙৰ সাইজৰ বুটাৰ কামো কৰা হৈছে কিংখাপ ডিজাইনৰ বুটা দিয়া হৈছে সাইড পাৰিবোৰ দেখুৱাই দিছো এইকেইটা থাকিব সাইড পাৰি খুবেই বেছি ধুনীয়া কপাৰ গুণা আৰু চিলভাৰ গুণা মিলাই পেলাই সাইড পাৰিবোৰৰ কাম কৰা হৈছে আৰু বডি তেনেকুৱাকে ডাঙৰ ডাঙৰ সাইজৰ কিংখাপ বুটা দি পেলাই মাজে মাজে খুব ধুনীয়াকে স্মল সাইজৰ বুটাৰ কাম কৰা হৈছে খুবেই বেছি ধুনীয়া জোৰা হয় এইটো আৰু এই জোৰাটো আপোনালোকে বিয়াত খুব ধুনীয়াকে পিন্ধিব পাৰে এনেকুৱা যিকোনো জুৱেলাৰীৰ লগত যেনেকুৱাকে আপোনাৰ চিলভাৰ ষ্টন খোৱা এনেকুৱা জুৱেলাৰীৰ লগতো ধুনীয়া যাব এই জোৰাটো এইখন থাকিব মেখেলাখনো খুব ধুনীয়া যথেষ্ট ওপৰলৈকে মেখেলাখনত বুটাৰ কাম কৰা হৈছে খুবেই বেছি ধুনীয়া এটা জোৰা আৰু খুব কম দামত আপোনালোকে পাই আছে ব্লাউজ পিচটো সেমি হেভি ৰখা হৈছে এয়া ব্লাউজ পিচটো এনেকুৱাকে সেমি হেভি আছে অকমান ডাঙৰকে সাইড পাৰি বুই দিয়া হৈছে ব্লাউজ পিচৰ বাবে আৰু এই জোৰাটো আপোনালোকে মাত্ৰ 1650 ৰুপিছত পাব 1650 টকাত এটা খুব ধুনীয়া জোৰা সেমি পাটৰ জোৰা আপোনালোকে পাই আছে